গেটটোতো হাইৱেত থাকেই, খালি ওচৰৰ 1-2 কিলোমিটাৰ মানুহৰ পৰা ল'ব নালাগে। এই কথাখিনি মই তেওঁলোকৰ লগত পাতি ঠিক কৰি দিম। প্ৰেছ আৰু পেপাৰ গাড়ী এক্সেম্পটেড হয় নে নহয় মই নাজানো, কিন্তু গাঁওখনৰ ওচৰৰ বা টোল গেটৰ ওচৰৰ মানুহৰ পৰা ল'ব নালাগে। এইটো মই আলোচনা কৰি ঠিক কৰি দিম। দেৰগাঁৱৰ দাবী বুলি নহয়, যি হ'ব গোটেই ভাৰতত একেলগে হ'ব। এইটো দেৰগাঁও বা যোৰহাট বা কলিয়াবৰ বুলি নহয়, বিহাৰত যদি 20 কিলোমিটাৰ আছে দেৰগাঁৱতো হ'ব, যদি পশ্চিমবংগত 20 কিলোমিটাৰ আছে দেৰগাঁৱতো হ'ব, কিন্তু নতুনকৈ তাকে কৈছো, যদি ৰাজস্থানত 20 কিলোমিটাৰ আছে ইয়াতো হ'ব, কিন্তু কাগজখিনি আমি দেখা পাব। বিজেপি প্ৰাৰ্থীয়ে খেলে মহিলা হ'ব নে? আপোনালোকৰ ব্ৰেইনটো ইমান চোকা, মইতো গাধা মানুহ, মোৰ ব্ৰেইন ইমান নচলেগৈ। প্ৰথম আপোনালোকে হলে এজিপি হ'ব নে বিজেপি হ'ব, তাৰ পিছত ধৰি ললে বিজেপি হ'ব, কিজানি এজিপি হয়। তাৰ পিছত আপোনালোকে ওলাই গ'ল পুৰুষ নে মহিলা হ'ব, তাৰ পিছত ক'ব 40ৰ তলত হ'ব নে 40ৰ ওপৰত হ'ব। ইমান উত্তৰ কেনেকে দিব পাৰিব কওকচোন? ছাৰ, অখিল গগৈ নতুন ফৰ্মুলা বিৰিয়ানী পৰঠা বনোৱাৰ এটা অখিল গগৈয়ে কালি এগৰাকী মহিলাক, সন্মানীয় মহিলাক তেওঁৰ পাৰ্টিত যোগদান কৰাইছে। তেওঁক এটা দায়িত্ব দিছে যে মিয়াই ঘৰত বনোৱা পৰঠা আৰু বিৰিয়ানী ট্ৰেইনিং কৰি আমাৰ অসমীয়া মানুহৰ ঘৰটো যাতে বনে তাৰ ব্যৱস্থা কৰিব লাগে। নতুন বৰ অসম বনোৱাৰ যাতে মিহাৰ পৰঠা আৰু বিৰিয়ানীৰ মাংসটো কি থাকিব। মানে অখিল গগৈয়ে প্ৰথম ক'ব লাগিব, যিটো মিয়াৰ বিৰিয়ানী বনাব তাত গৰু মাংস থাকিব নে নাথাকে। ইনডাইৰেক্টলি এইটো কোৱা নাইতো যে আমিও গৰু মাংস খাব লাগিব বুলি, কাৰণ মিয়াৰ বিৰিয়ানীটো গৰু মাংস দি খায়। তাৰমানে তেওঁ ইনডাইৰেক্টলি, মইতো কালি ৰাতি অখিলক ফোন কৰিম বুলি ভাবিছিলো, আজি কৰিম এটা সময়, যে এই যে বিৰিয়ানীটো হ'ব, বিৰিয়ানীটোৰ মাংস চিকেন হ'ব নে বিফ হ'ব, গৰু হ'ব নে মুৰ্গী হ'ব। আচল প্ৰশ্নটো হ'ল সেইটো। ये तो 48 आवर्स का बाद है। इसके बाद वो तो जो कैबिनेट काल निर्णय करेगा, काल कैबिनेट का मीटिंग है, कैबिनेट निर्णय करेगा। परसों मेरा प्रेस कॉन्फ्रेंस है। उनका पत्नी का तो पाकिस्तान का अकाउंट आज भी है, कहां से पैसा आता है कहां से जाता है कोई नहीं जानते हैं। मेरा तो रिक्वेस्ट होगा कि वो बैंक अकाउंट का कॉपी हमें दे दे। सर, गोलाघाट टाउन में अभी वो तो कल तो सब निकालेगा ना सर। अपनी को तो हम लोग ऑलरेडी इंक्वायरी कर लिया। सर, आप मियां के बारे में बोलते रहते हैं। आप तो जो बोला है उन्हें हम 3 महीना पहले पूछताछ किया। सर